মহান দেওধাই বাইলুং সন্মিলন অসম আৰু মহান দেওধাই বাইলুং পণ্ডিত পৰিষদৰ উদ্যোগত মুখ্যমন্ত্ৰী ৰাজহুৱা জৰুৰীকালীন আঁচনিৰ অধীনত আজি মৰাণত টাই পুৰোহিতসকলক এককালীন আৰ্থিক সাহায্য বিতৰণ কৰা হয়। এই উদ্দেশ্যে মৰাণ মিলিত শিল্পী সমাজ প্ৰেক্ষাগৃহ অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কৰ, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই। অনুষ্ঠানটোত টাই পুৰোহিতসকলক 10,000 টকাকৈ আৰ্থিক সাহায্য বিতৰণ কৰা হয়। সভাখনত মন্ত্ৰী যোগেন মোহন উপস্থিত থাকি সাংবাদিকৰ আগত কয় যে এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকত ঐচ্ছিক বিষয়ত স্থান পাব টাই ভাষাই। ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনৰ পচন্দ অনুসৰি ল'ব পাৰিব বিষয়টো। দল সংগঠনৰ দাবীত চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দিছে। টাই আহোমৰ যি ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি আছে, যিসকল মলং বুলি কওঁ আমি পণ্ডিত, প্ৰায় 248গৰাকী পণ্ডিতক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এককালীন 10,000কৈ সাহায্য আগবঢ়াইছে তেখেতৰ ৰাজহুৱা আৰু বিশেষ সাহায্য পুঁজিৰ পৰা। গতিকে আজি আমি আনুষ্ঠানিকভাৱে মৰাণৰ এই প্ৰেক্ষাগৃহত আমি আনুষ্ঠানিকভাৱে সদৌ অসম মহান দেওধাই বাইলুং সন্মিলন আৰু পণ্ডিত পৰিষদৰ উদ্যোগত অসম চৰকাৰৰ আমাৰ 3জনকৈ সাংসদ, 2জন ৰাজ্যসভাৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু কামাখ্যা প্ৰসাদ তাছা আৰু আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ইয়াৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈ আৰু সুশান্ত বৰগোহাঁই থাওৰা সমষ্টিৰ বিধায়কৰ উপস্থিতিত আমি গোটেইকেইটা সংগঠনৰ নেতা ইয়াতে বিজয় ৰাজপক্ষে আদি কৰি মিলন বৰগোহাঁই উপস্থিতিত আমি তেওঁলোকক সন্মান জনাইছোঁ। এই আৰ্থিক সাহায্য মানে তেখেতৰ সন্মান, তেখেতসকলক স্বীকৃতি দিয়া হৈছে অসম চৰকাৰে যে তেওঁলোকে যে সুপ্ৰসাৰিত কৰি আছে। যি বহুত দিনৰ পৰা স্বৰ্গদেউ চাওলুং চুকাফা অহা দিনৰ পৰাই যেনেকৈ বুৰঞ্জীবিলাক সংৰক্ষণ কৰি ৰাখিছে, কাহিনীবিলাক ইতিহাস তেখেতে সংৰক্ষণ কৰি থকাৰ কাৰণেই আজি আমি এই গৌৰৱৰ অধিকাৰী হ'বলৈ সক্ষম হৈছোঁ। গতিকে এই বুৰঞ্জী ৰক্ষা কৰা, এই পৰম্পৰা ৰক্ষা কৰা এই পণ্ডিতসকল আমাৰ শ্ৰেষ্ঠ তেখেতসকলক সন্মানাৰ্থে অসম চৰকাৰে মৰ্যাদা দিছে। আজি 248গৰাকীক আমি আনুষ্ঠানিকভাৱে আমি চিৰিমনিয়েলি তেওঁলোকক চেক বিতৰণ কৰিছোঁ আৰু ভৱিষ্যতে ইয়াৰ বিভিন্ন ভাষা পুথি আদি কৰি সকলোখিনি কথা ইয়াতে চৰকাৰে বিবেচনা কৰি আছে। যথেষ্টখিনি এই ঐতিহাসিক ক্ষেত্ৰসমূহ উন্নয়নৰ পৰাকে আদি কৰি চৰকাৰে যথেষ্ট গুৰুত্ব দিছে। আৰু ইতিমধ্যে আজি এটা ভাল খবৰ, আমাৰ গভৰ্ণমেণ্টে এটা নটিফিকেশ্যন জাৰি কৰিছে যে হায়াৰ ছেকেণ্ডেৰীলৈকে ইলেক্টিভ ছাবজেক্ট হিচাপে টাই ভাষাটোক স্বীকৃতি দিছে। নটিফিকেশ্যন হৈছে এইবাৰ ইলেক্টিভ ছাবজেক্ট হিচাপে হায়াৰ ছেকেণ্ডেৰীত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ছাবজেক্টটো ল'ব পাৰিব। এইটো এটা তেওঁলোকৰ বহুদিনীয়া টাই আহোম সংগঠনৰ দাবী আছিল। এইখিনি এটা স্বীকৃতি দিলে এই ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আৰু অকণমান বৃদ্ধি হ'ব এতিয়া তাৰিখৰ পৰা চৰকাৰীভাৱে। গতিকে আমি ভাবোঁ যে এতিয়া লাচিতক আন্তঃৰাজ্যিক পৰ্যায়লৈ লৈ যোৱাৰ পৰা আদি কৰি স্বৰ্গদেউ চাওলুং চুকাফা মৈদাম ক্ষেত্ৰৰ পৰা আদি কৰি আমাৰ চৰাইদেউ ইয়াত ৱৰ্ল্ড হেৰিটেজ কৰা আদি কৰি আমাৰ ৰংঘৰ বাকৰি সৌন্দৰ্য বৰ্ধন কৰা বহুখিনি কাম এইখন চৰকাৰৰ দিনত মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত আন্তৰিকতাত এইখিনি হ'বলৈ সক্ষম হৈছে। গতিকে লৈ এতিয়া অসম আহোমৰ এই ভাষা সংস্কৃতি মানে অসমীয়া ভাষা সংস্কৃতি গোটেই অসমীয়া জাতি সকলোকে লৈ তেওঁলোকে স্বৰ্গদেউ চাওলুং চুকাফাই যেনেকৈ হাত ৰাজ এক কৰি আমাৰ জাতি গঠন কৰিছিল, সেই প্ৰক্ৰিয়াৰে আমি সকলোৱে মিলি আমি অসমখন আগবঢ়াই নিব লাগিব। আমি সেয়াকে আহ্বান জনাইছোঁ। আজি সকলো পণ্ডিতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ আৰু তেওঁলোকক আজি এই আন্তৰিকতাৰ সন্মান দিবলৈ পাই আমিও নিজেই ধন্য মানিছোঁ। শিক্ষকসকলে প্ৰধানমন্ত্ৰী মোদীৰ আগত ধৰ্ণাত বহিম বুলি কৈছে। চব আইনৰ ওপৰতটো আমি নহয়, আইনে কিবা কৈছে, আইনৰ নিৰ্দেশ আছে, কাৰ্যপালিকাৰ কথা আছে, তেখেতসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। কিন্তু এইবিলাক আৰু 14 তাৰিখৰ আমি অসমবাসীয়ে 14 তাৰিখে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ কৰিম আমাৰ বিহু, আমাৰ জাতীয় সংস্কৃতিৰ বিহুৰ ক্ষেত্ৰত। আৰু আমাৰ যিখিনি সুবিধা অসুবিধা আছে প্ৰতিটো জাতি সংগঠনৰ, সেইবিলাক আমি 15 তাৰিখৰ পৰা পাতিম। 14 তাৰিখে আমি অতি ইতিবাচকভাৱে নিজৰ সংস্কৃতি, যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কল্পনাৰে আজিৰ তাৰিখত 12,000 বিহুৱতীক একত্ৰিত কৰি নিজৰ আমাৰ সাংস্কৃতিক বৈভৱক অতি সুন্দৰভাৱে সমগ্ৰ বিশ্বৰ ওচৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ উপস্থিতিত। সেইখিনি আমি কৰি লওঁ। তাৰপিছত 15 তাৰিখৰ পৰা আকৌ আমি কথা পাতিম। 14 তাৰিখটো কেৱল অসমবাসীৰ, 14 তাৰিখটো কেৱল বিহুৰ। সেই সময়ত আমি বেলেগ কথা নাপাতো। 15 তাৰিখৰ পৰা আমি পাতিম। শিক্ষকসকল সদায় শ্ৰদ্ধেয়, শিক্ষকসকলৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰুকৈয়ে জানে, কাৰণ তেখেতে দীৰ্ঘকালীন শিক্ষামন্ত্ৰী হিচাপে আছে। তেখেতসকল আমাৰ সদায় শ্ৰদ্ধেয়। তেখেতসকলৰ প্ৰতিটো দাবী, প্ৰতিটো কথা কেনেকৈ সংবিধানৰ আওতাত থাকি, নীতি নিয়মৰ আওতাত থাকি কেনেকৈ প্ৰণালীবদ্ধভাৱে তাৰ
উত্তৰ দিব পৰা যায়, কেনেকৈ এটা ফলপ্ৰসূ সিদ্ধান্তত উপনীত হ'ব পৰা যায়, তাৰ বাবে সদায় তেখেত দায়বদ্ধ। গতিকে সেই কথাখিনি থাকিবই। কিন্তু এতিয়া আমি 14 তাৰিখটো আমি অসমবাসীয়ে নিজৰ কৃষ্টি সংস্কৃতি আৰু গৌৰৱ ধ্বজা আমি উৰুৱাম। সেইদিনাখন আমি নেতিবাচক আন্দোলন, ধৰ্ণা, মিছা কথাৰ প্ৰচাৰ এইবিলাকত আমি ব্যস্ত নহওঁ। 15 তাৰিখৰ পৰা আমি আকৌ নিজৰ যিখিনি সুবিধা আছে, শিক্ষকেই হওক বা ছাত্ৰই হওক, জাতি জনগোষ্ঠীয়ে হওক, সকলোবিলাক আমি 15 তাৰিখৰ পৰা পাতিম। ব্যুৰ ৰিপৰ্ট, অসম টিভি।